Hello guys, আজি হল Sunday ফান নকৰি ব্লগ কিবা এটা কৰো কাহিনী শুনিছো দেখিছো সহৰে আমাৰ যাত্ৰাপথৰ নতুন আলহী বুদ্ধেশ্বৰ ৰায় ডাঙৰীয়া তেখেতক কি পৰিচয় কৰাই দিম সকলোৱে চিনিয়ে পায় আমাৰ গন্তব্যস্থলীত আমাৰ লগত আহি যোগ দিলেহি এতিয়া আমি তেওঁক লৈ আমাৰ গন্তব্যস্থলীলৈ আগবাঢ়িম ময়ো আজিৰ এই কাৰ্যসূচীত মানে উপস্থিত থাকিব পাই খুবেই মানে আনন্দিত আৰু আপোনালোকক এটাই কম যে ভৱিষ্যতে বা অনাগত দিনত এনেকুৱা কাৰ্যসূচী লৈ আগবাঢ়ক আৰু কৰি থাকক তাৰ কাৰণে মই শুভকামনা থাকিম আৰু আপোনালোকৰ লগত ময়ো এজন সঙ্গী হৈ থাকিব পালে ভাল পাম নমস্কাৰ আজি আমি আহিছোঁ গোৱালপাৰা ওল্ড এজ হোম মানে বৃদ্ধাশ্ৰম এটাত আহিছোঁ আজি আমি বিজনীৰ পৰা আমাৰ সহায় হোৱা টিম ফালৰ পৰা তো আমি ইয়াতে যিসকল বৃদ্ধ আছে তো তেওঁলোকক আমি কিছু বস্তু আৰু কিছু দুপৰীয়া এসাঁজ খোৱাৰ কাৰণে আমি কিছু খাদ্য এটা লৈ আহিছোঁ তো বলক আপোনালোকক দেখাওঁ আমাৰ সহায় হোৱা টিমৰ ফালৰ পৰা আমাৰ লগত সহযোগ কৰিবলৈ আমাৰ যি হিমাংশু দা আহিছে লগতে আমাৰ লগত দাদা আছে আমাৰ আৰু এজন দাদা আছে আৰু আমাৰ অৰণ্য মানৱ বুলি কয় যে আমাৰ দাদা আমাৰ লগত উপস্থিত হৈছে আমাৰ এই বৃদ্ধাশ্ৰমত আমাৰ ইয়াতে ইনচাৰ্জ বাইদেউ আছে তো ইনচাৰ্জ বাইদেউৰ লগত আপোনালোকক পৰিচয় কৰাই দিওঁ আমাৰ জোনমণি বৰ্মন বাইদেউ আছে বাইদেউ নমস্কাৰ তো ইয়াতে আমাৰ এনে কিমানজন বৃদ্ধা আইতা আছে 18গৰাকী আইতা আছে আচ্ছা যদি কোনোবাই আপোনালোকক সহায় কৰিব বিচাৰে বা ইয়াতে আহিব বিচাৰে তেনেহ'লে এড্ৰেছটো অলপ কৈ দিব নেকি আমাৰ ইয়াতে বিওসি গীতানগৰ বুলি কয় কি হয় আচ্ছা আচ্ছা ঠিক আছে বাইদেউ থেংক ইউ পিনাৰ এজন বাইদেউ আছে আমাৰ তো তেওঁলোকে মানে বৃদ্ধাশ্ৰম চলাই আছে কষ্ট কৰি আছে তো তেওঁলোকক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ